সদৌ ভাৰত মটৰ পৰিবহণ আৰু শ্ৰমিক সন্থাৰ দ্বাৰা আহ্বায়িত ২৪ ঘণ্টীয়া চকাবন্ধ কাৰ্বি আংলং জিলাটো সৰ্বাত্মক সঁহাৰি পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্যৰ প্ৰতিবাদত এই বন্ধ কাৰ্যসূচী পালন মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ উপজা দিনৰ উপলক্ষে উল্লেখ জনাবলৈ চৰকাৰী বাসভৱনত শাসকীয় নেতাৰ পৰা ৰাজনৈতিক নেতা পালি নেতাৰ ভিৰ ফুলৰ থোপাৰে পোহৰে জনালে উলা জিলা ন্যায়িক আদালতৰ পৰা হাজিৰ নিৰ্দেশ ৩ এমএছচিক সংবাদমেল ৩ এমএছচিৰ সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদৰ প্ৰতি সন্মান আছে কলে পৱন কুমাৰ ৰায় মুকুট মহন্ত আৰু মাধুৰ্য ঢেকিয়াল ফুকনে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ পেট্ৰল ডিজেলৰ দিনক দিনে হোৱা বৰ্ধিত মূল্যৰ প্ৰতিবাদৰ সদৌ ভাৰত মটৰ পৰিবহণ আৰু শ্ৰমিক সন্থাৰ দ্বাৰা আহ্বায়িত চকাবন্ধ কাৰ্বি আংলং জিলাটো সৰ্বাত্মকভাৱে পালিত হৈছে আজি পুৱা ৫ বজাৰ পৰা পালন কৰা এই বন্ধ কাৰ্যসূচী আহ্বায়িত থাকিব ৮ আগষ্টৰ পুৱা ৫ বজালৈ বিজেপি চৰকাৰ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কথা দিও পূৰ্ব কংগ্ৰেছ শাসন কালতকৈ অধিক কৰি আহিছে এইদৰে দিনক দিনে হোৱা ঊৰ্ধ্বমুখী পেট্ৰল ডিজেল মূল্য জনজীৱন বিপৰ্যস্ত কৰি পেলাইছে বিশেষকৈ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল এই পৰিপ্ৰেক্ষিতত অতি ভুক্তভোগী হৈ আহিছে আনহাতে পেট্ৰল ডিজেলৰ দিনক দিনে হোৱা ঊৰ্ধ্বমুখী মূল্যই বাছ আদি যাতায়াতৰ ক্ষেত্ৰতো ভাড়া বৰ্ধিত হৈছে আৰু ক্ৰমে ইয়াৰ চিধা প্ৰতিক্ৰিয়া হৈছে দুখীয়াসকলৰ জীৱন যাত্ৰাত ইপিনে সদৌ ভাৰত মটৰ পৰিবহণ আৰু শ্ৰমিক সন্থাৰ দ্বাৰা আহ্বায়িত এই চকাবন্ধ কাৰ্যসূচীয়ে গাঁৱৰ পৰা চহৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত বিশেষ কামৰ বাবে আহিবলগীয়া আৰু চহৰৰ পৰা বিভিন্ন ঠাইলৈ বাছেৰে যাত্ৰা কৰিবলগীয়া লোকসকলক আজি এই বন্ধ কাৰ্যসূচীয়ে যথেষ্ট আহুকালৰ সৃষ্টি কৰে ভাৰতজুৰি পালন কৰা এই বন্ধ কাৰ্যসূচীৰ পিছত কেন্দ্ৰীয় চৰকাৰে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্য প্ৰতিৰোধৰ ব্যৱস্থা কৰিবনে নকৰে সেয়া আহিবলগীয়া সময়তহে ক'ব পৰা যাব অৰুণ লেখে ৰিপৰ্ট কাট নিউজ চৰকাৰী বাসভৱনত ৪৮ সংখ্যক উপজা দিৰ উলক যাচিবলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিয়াম ৰংহাঙৰ বাসভৱনত পুৱাৰে পৰা অনেকৰ ভিৰ পৰিষদৰ কাৰ্যবাহী সদস্যৰ পৰা এমএছচি আমোলা বিষয়া ঠিকাদাৰ ৰাজনৈতিক নেতা পালি নেতাৰে ৰংহাঙৰ বাসভৱনলৈ চলিছে লানি নিচিগা ভিৰ হয় কোনোবাই যদি ফুলৰ থোপাৰে কোনোৱে হাতত উপহাৰৰ টোপোলাৰে যাচিছে মুখ্য কাৰ্যবাহী ৰংহাঙৰ ৪৭ সংখ্যক উপজা দিনৰ উলক আৰু শুভেচ্ছা ৰংহাঙেও হাঁহি হাঁহি সকলোৰে পৰা উপহাৰৰ টোপোলাৰ লগতে উপজা দিনৰ শুভেচ্ছা আৰু অভিবাদন গ্ৰহণ কৰিছে তেওঁৰ গুণমুগ্ধসকলৰ উপস্থিতিত ৰংহাঙে সহধৰ্মিনীক লগত লৈ কাটিলে জন্মদিনৰ কেক তাৰ পিছত অসংখ্য ফটো সেশন ৰংহাঙেও সকলোৰে লগত হাঁহি হাঁহি কেমেৰা আগত দিছে পোষ্ট আজি এই শুভ মুহূৰ্তত সকলোকে সন্তুষ্ট দিছে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা ন্যায়িক আদালতৰ পৰা হাজিৰ নিৰ্দেশ ৩ এমএছচি ক্ৰমে পৱন কুমাৰ ৰায় মুকুট মহন্ত আৰু মাধুৰ্য ঢেকিয়াল ফুকনলৈ নিৰ্দেশ মতে ৯ আগষ্টত জিলা ন্যায়িক আদালতৰ হাজিৰ হ'ব লাগিব ৩ এমএছচিয়ে এলৈ তেওঁলোকে ৬ আগষ্টত দিয়ে এক সংবাদমেলত তেওঁলোকে কয় ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ প্ৰতি সন্মান আছে উল্লেখ্য যে কাৰ্বি আংলং জিলা ন্যায়িক আদালতত ৬ষ্ঠ অনুসূচীক দোহাই দি চন্দ্ৰ তেৰণ প্ৰাঞ্জল ক্ৰ আৰু ধন সিং ডেৰাই ক্ৰমে জিলা পৰিষদৰ কাৰ্যবাহী সদস্য তথা বোকাজান সমষ্টিৰ এমএছচি মাধুৰ্য ঢেকিয়াল ফুকন এমএছচি মুকুট মহন্ত আৰু পৱন কুমাৰ ৰায়ৰ বিপক্ষে অভিযোগ দিয়ে এই ৩ অভিযোগকাৰীৰ অভিযোগৰ ভিত্তিত জিলা ন্যায়িক আদালতে উক্ত ৩ গৰাকী এমএছচিলৈ অহা ৯ আগষ্টত জিলা ন্যায়িক আদালতত হাজিৰৰ নিৰ্দেশ দিয়ে আপনি হিয়ারিং মাতিছে অহা ৯ তাৰিখে আমি কোৰ্ট নটিছ এটা পাইছোঁ আমাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট আমাৰ ডিপুট তৰফৰ পৰা আমালৈ পঠাইছে ৯ তাৰিখে হাজিৰ হ'ব লাগে গতিকে আমি নটিছটোহে পাইছোঁ ইয়াৰ ডিটেইলছটো কি আছে আমি 9 তাৰিখে কোৰ্টত অহাৰ পাছতে গম এতিয়া আপনি এটা একো গম পোৱা নাই নটিছখন পাইছোঁ 9 তাৰিখে কোৰ্টত এটেণ্ড থাকিব লাগে 10:30 কিন্তু গোটেই ইণ্টাৰনেল হেৰিটো কি আছে সেইটো 9 তাৰিখে আমি কোৰ্টত হাজিৰ হোৱাৰ পিছতে গম পাইছোঁ
কেছটো মোৰ এগেইনষ্টত চন্দ্ৰ তেৰণ চাম চন্দ্ৰ তেৰণ বুলি এজনে আছে আৰু বাকী বোকাজানৰ কিবা প্ৰাঞ্জল ক্ৰ আৰু ধন সিং দেৰা কপিলি তিনিটা আৰু এইটো যোনটো কেছ দিয়াটো এইটো জাষ্টিফাইড হয় নে নহয় এইটো সেইটো চব এতিয়া আইনৰ কথাটোতো মই নাজানো মই জনপ্ৰতিনিধি হিচাপে কাউন্সিলৰ বিষয়ে মই যিখিনি জানিব লাগে সেইখিনি মোটামুটি জানিছিলো ধৰক কিন্তু আইনৰ বস্তুটো এটা বেলেগ চেপ্টাৰ গতিকে আমি 9 তাৰিখে হাজিৰ হোৱাৰ পাছত আইনে কি কৈছে বা কি ক'ব সেইটো তাৰ পিছতহে আমি জানিব পাৰিম পাৰ্টিৰ ফালৰ পৰা পাৰ্টিৰ আমি যিহেতু আমাৰ মাননীয় তুলিৰাম ৰংহাঙৰ নেতৃত্বত আমি ইয়াত জনপ্ৰতিনিধি হিচাপে আছো তেখেতকো বিষয়টো অৱগত কৰিছো আৰু আমাৰ পাৰ্টিৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰাজ্যিক সভাপতি আমি সকলোকে অৱগত কৰিছো চাওঁ তেখেতৰ সময় আছে আজি 5 তাৰিখ হৈছে আৰু 4 দিন সময় আছে আজি 6 তাৰিখ হৈছে গতিকে আৰু 3 দিন হাতত সময় আছে পাৰ্টিৰ ফালৰ পৰা কি ধৰণৰ ইনষ্ট্ৰাকশ্যন আহে আমি সময়ত আপোনালোকক জনাম যোনটো আপোনাৰ কাৰণে কেছ দিছে এইটো মানুহটো আগত আপোনাৰ লগতে কিবা কণ্টেষ্টেণ্ট মোৰতো কনষ্টেণ্ট নহয় মোৰ ভোটাৰ হয় মোৰ সমষ্টি যিটো কনষ্টিটিউশ্যনে যিটো কৈছে যিটো লিগেলিটি সেইখিনি কোনে নামানিব ভাৰতীয় এগৰাকী নাগৰিক হিচাপে বা বিং এ চিটিজেন অফ কাৰ্বি আংলং এইটো কোনে নামানিব আচলতে মানিব লাগিব যেহেতু মেটাৰটো লিগেলি এতিয়া মানে ক'ত লৈ যোৱা হৈছে গতিকে লিগেলি মানে ডিচিজন হ'ব এতিয়া আৰু আমি 100% যিটো হ'ব এইটো কিতাপত সংবিধানত যিটো লিখা আছে সেইটোৱে হ'ব আৰু য'ত নেকি ধৰক 6 শিডিউলৰ কথা কোৱা হৈছে মোৰ এটা ৱেল ষ্টাডি আছে সেইটোৰ ওপৰত আৰু যিমানলৈকে মই গম পাওঁ নিশ্চিতভাৱে আমিও বিচাৰিছো 6 শিডিউল উইথ ইটছ লেটাৰ এণ্ড স্পিৰিট ইয়াত ইমপ্লিমেণ্ট হ'ব লাগে সেইটো ময়ো বিচাৰিছো কাৰণ এইটো লৈ পেলাই মই আজি 15 বছৰ ধৰি মই ষ্ট্ৰাগল কৰিছো আজি মই ৰাইজৰ প্ৰতিনিধি হিচাপে কাউন্সিলত আছো আৰু কাউন্সিল চৰকাৰ হৈ পেলাই আমি যিহেতু চৰকাৰত আছো চৰকাৰ হৈ পেলাই সেইখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণে যিখিনি যাৱতীয় মানে ইনিচিয়েটিভবিলাক নিশ্চিতভাৱে আমাৰ অনাৰেবল CM তুলিৰাম ৰংহাং ডাঙৰীয়া নেতৃত্বত লোৱা হৈ আছে আৰু নিশ্চিতভাৱে সেইখিনি আগন্তুক সময়ত হ'ব গতিকে কাৰো ওপৰত কাৰো সন্দেহ থাকিব নালাগে কাৰো লগত কোনো মানে ইয়াত মত পাৰ্থক্য থাকিব নালাগে আৰু লিগেল মেটাৰটো লিগেলি কোৰ্টত থ্যাংক ইউ সংবাদমেলত তেওঁলোকে ব্যক্ত কৰে যে ষষ্ঠ অনুসূচী ৰূপায়ণ হোৱাটো তেওঁলোকেও বিচাৰে সেয়েহে তেওঁলোকে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলত অন্তৰ্ভুক্তি হৈছে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ প্ৰতি তেওঁলোকৰো আছে অগাধ শ্ৰদ্ধা সংবাদমেলত তেওঁলোকে উক্ত 3 অভিযোগকাৰীৰ অভিযোগৰ ভিত্তিত 9 আগষ্টত জিলা ন্যায়িক আদালতত হাজিৰ হ'বলগীয়া হোৱাৰ কথা ব্যক্ত কৰি কয় যে তেওঁলোকে ষষ্ঠ অনুসূচীৰ মতে কি ৰায় হ'ব তাক সন্মান জনাব মংগল ৰিপৰ্ট কাৰ্ড নিউজ 7 আগষ্ট সমগ্ৰ দেশতে উদযাপন কৰিছে 4 সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলঙতো জিলাৰ হস্ততাঁত আৰু বয়ন বিভাগৰ উদ্যোগত ডিফু ৰংনিহাংস্থিত সহকাৰী সঞ্চালক হেণ্ডলুম এণ্ড টেক্সটাইল কাৰ্যালয়ত পালন কৰে 4 সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আয়োজিত আৰু পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্যবাহী সদস্য ৰাজু টিছো হস্ততাঁত আৰু বয়নৰ অধ্যক্ষ ভৱেশ তামুৰীৰ লগতে বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে সভাত বিভাগীয় কাৰ্যবাহী সদস্য তথা উক্ত সভাৰ সভাপতি ৰতন তেৰণে ভাষণত কয় যে কাৰ্বি আংলঙত এইবাৰে প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হৈছে and Sericulture Directorate Palace. এটাই মিনিষ্ট্রি আছে আমার কাউন্সিলো এটাই নিয়ম আছে কিন্তু এতিয়া অসম চৰকাৰত বা অসম চৰকাৰে ক'ব লাগিব অসম চৰকাৰে 2টা ডাইৰেক্টৰেট বনোৱা হৈ গ'ল যাৰ কাৰণে এতিয়া অসমতো মিনিষ্টাৰ বেলেগ বেলেগ মিনিষ্টাৰ কৰিছে গতিকে বৰ বেছি আয়োজন নকৰাকৈ অনুষ্ঠুপীয়াকৈ এইদৰে কৰা হ'ল আৰু মাৰ্কেটটো মানে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি দেখুৱাই দিম আমি কেইটাই আমি ডিপাৰ্টমেণ্টৰ পৰাই আমি মানে আমাৰ সুবিধা তেওঁ এই বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙো নেতৃত্বাধীন বিজেপি শাসকীয় দলত কাৰ্যনিৰ্বাহক কৰি থকা অৱস্থাত বস্ত্ৰ উৎপাদন কেন্দ্ৰ মুকলি কৰিলে উল্লেখ্য আজিৰ এই বিশেষ দিনটোত 14টা আত্মসহায়ক গোটৰ 27টা তাঁতশালৰ সামগ্ৰী বিতৰণ কৰে ট্ৰেইনিং চেণ্টাৰত আমি এইবাৰ 4th হেণ্ডলুম ডে নেশ্যনেল হেণ্ডলুম ডে আমি প্ৰথমবাৰৰ কাৰণে
উদযাপন কৰিলোঁ আৰু এই নেশ্যনেল হেণ্ডলুম ডে মাননীয় আমাৰ প্ৰাইম মিনিষ্টাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ লিডাৰশ্বিপত আজি 7 তাৰিখৰ দিনা তেখেতে সমগ্ৰ ভাৰতবৰ্ষত হেণ্ডলুম ডে তেখেতে ডিক্লেয়াৰ কৰিছিল সেই উপলক্ষে আমি আজি ইয়াত আমাৰ অনাৰেবল EM চেৰিকালচাৰ তেখেতো আজি উপস্থিত আছে আমাৰ লগত তেখেতক আমি আমন্ত্ৰণ কৰি মাতা হৈছে আৰু বহুতো শিপিনী আজি ইয়াত আমি গোট খাইছোঁ আৰু আজি আমি বহুত শিপিনীক মিগ্ৰান্সি এডৰ দ্বাৰা তাঁতশাল সূতা আৰু অন্যান্য সামগ্ৰী আমি আজি বিতৰণ কৰা হৈছে সেল্ফ হেল্প গ্ৰুপ সকলকো বিতৰণ কৰা হৈছে গতিকে আমি আশা কৰিছোঁ আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ দ্বাৰা আগন্তুক আহিবলগীয়া দিনবোৰত আমি ট্ৰেইনিং আগৰ নিচিনা ট্ৰেইনিং দিয়া হ'ব আৰু আমি অলপ মডিফাই কৰি পেলাই মংগল ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতি Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বিগত 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ উলুকুঞ্জি নেলি সংযোগী পথৰ বহু ঠাই ভূমিস্খলন হোৱাৰ লগতে বহু গছ বাগৰি পৰাৰ ফলত বহি জিলাৰ সৈতে পথ যোগাযোগৰ সম্পূৰ্ণ ব্যাহত হয় যদিও উমপানাই গড়কাপ্তানি বিভাগৰ কৰ্মীসকলৰ তৎপৰতাত অৱশেষত মুকলি হৈছে পথ আৰু সম্পত্তি যান বাহনৰ চলাচল আৰম্ভ হৈছে পশ্চিম কাৰ্বি আংলঙৰ নেলি উলুকুঞ্জি পথত এয়া যোৱা 3 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ভূমিস্খলনকে ধৰি গছৰ ডাল পৰি এক প্ৰকাৰ সম্পূৰ্ণৰূপে যোগাচিন্ন হৈ পৰিছিল আন ঠাইৰ সৈতে এনে অৱস্থাত শ গাড়ী পথৰ মাজত আবদ্ধ হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল নেলি উলুকুঞ্জি পথৰ উমচালিং নৈৰ ওপৰত নিৰ্ময়মান পকী দলঙৰ উপপথছোৱা ইতিমধ্যে বাঢ়নি পানীয়ে এটা অংশ লৈ যোৱাৰ ফলত যাত্ৰী আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যাত্ৰীসকলৰ দুখ দুৰ্দশাৰ সীমা নোহোৱা হৈছিল শেহতীয়াকৈ উমপানাই গড়কাপ্তানি বিভাগৰ কৰ্মীসকলৰ যুদ্ধকালীন কৰ্ম তৎপৰতাত পথ মুকলি তথা কিছু মেৰামতি কৰিবলৈ সক্ষম হৈ উঠাত যান বাহন চলাচল এতিয়া সম্ভৱ হৈ উঠিছে কিন্তু আমাৰ প্ৰশ্ন এইখিনিতে যে কিয় প্ৰতি বছৰৰ বাৰিষা বৰষুণৰ সময়ত যাত্ৰীসকলে এই পথছোৱাৰে যাতায়াত কৰিলে এনে ভয়ংকৰ আৰু দুখজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় জিলা পৰিষদত বিগত 15 বছৰীয়া কংগ্ৰেছৰ শাসন আৰু বৰ্তমান সাহসীয় বিজেপি দলৰ কাৰ্যকাল এবছৰ পাৰ হ'ল এই পথছোৱাৰ গতি একেই থাকিবনে
বাৰিষা হলে পথছোৱা এনে সমস্যাৰ পৰা স্থায়ী সমাধান মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কেতিয়া দিব বঠাত লাংছৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ এখন দলঙৰ কাহিনী স্থানীয় ৰাজ্য সুবিধাৰ্থে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতে নিৰ্মাণ কৰা হৈছিল কিন্তু এবছৰ নহওঁতে জহিক হৈ গৈছে দলংখনৰ তক্তা তথা বাটামবোৰ আনকি পচি গৈছে এটা প্ৰধান খুঁটা তেনে অৱস্থাতে নিৰুপায় স্থানীয় গাঁওকেইখনৰ বৃদ্ধা পুৰুষ মহিলা স্কুলীয়া ছাত্ৰ ছাত্ৰী আনকি চিৰিয়াছ ৰোগী তথা গৰ্ভৱতী মাতৃকো পাৰাপাৰ কৰিবলগীয়া হৈছে চাহক আমাৰ সাংবাদিকে যুগুতাই পঠোৱা এই ৰিপৰ্ট এয়াই সেই কাঠৰ দলং হৰিয়াজনৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পথ সংমণ্ডলৰ কাৰ্যালয় তথা পৰিদৰ্শন বাংলোৰ পৰা আছে মাত্ৰ 100 মিটাৰ নিলগত আপোনালোকে প্ৰত্যক্ষ কৰিছে এই দলঙৰ অৱস্থা কব নেকি এইখন দলং নিৰ্মাণ হৈ উঠা পিছৰে পৰা আয়ুকাল এবছৰ অতিক্ৰম হোৱা নাই হয় মৰণফান সদৃশ এইখন দলঙেদি কিন্তু নিতো হাজাৰ হাজাৰ স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীকে ধৰি সহস্ৰাধিক লোক অতি বিপদসংকুলভাৱে অহা যোৱা কৰে কেৱল নিজৰ মুনাফা আদায়ৰ বাবে ঠিকাদাৰ বিভাগীয় বিষয়াসকলে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে এবছৰৰ পিছতে এই দশা দলংখনৰ আনহাতে দুৰ্নীতিৰ সৈতে কোনোদিনে আপোচ নকৰা বিজেপি চৰকাৰৰ দিনতে এইদৰে পালমৰা দলং নিৰ্মাণৰ ক্ষেত্ৰত কি ক'ব মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ইপিনে মৰণ ফাণ্ডলৈ পৰিণত হোৱা এই দলংখনৰ লগতে ৰাইজৰ সুখ দুখৰ বাতৰি ল'বলৈ তথা পৰিদৰ্শন কৰিবলৈ বিদ্যুৎ ব্যৱস্থাৰ পৰা বঞ্চিত ৰাইজক কিবা বিধান দিবলৈ কোনোদিনে ইয়ালৈ স্থানীয় জনপ্ৰতিনিধিক নহাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে বুকাজনৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল উলহ মালহৰে চহৰ অঞ্চলৰ কেইবাটাও ওখ ভ্ৰমণ আৰু পথ নিৰ্মাণ তথা কিছু আধুনিকৰণ কৰি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনৰ বহু উন্নয়নৰ খতিয়ান দাঙি ধৰা হ'ল কিন্তু সেই তথাকথিত উন্নয়নৰ খতিয়ানত নপৰিল পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকামৰ ১ নং কাৰ্বি ৰংচুপি আৰু অবে লংক্লামলৈ যোৱা পথ দৃশ্যলৈ মন কৰক কবনে আপুনি এখন যে পথ নে দহ পথাৰ কিন্তু পথে এই পথেদি বহু বছৰ ধৰি ১ নং কাৰ্বি ৰংচুপি আৰু আৱে লংক্লাম গাঁৱলৈ মানুহ অহা যোৱা কৰে ঠাই জান অথবা খাল সদৃশ এই পথটিৰ পানী হেনো খৰালি দিনতো নুশুকায় হয় এই পথাৰ বা খাল সদৃশ পথটোৰ স্কুলীয়া কণ ছাত্ৰ ছাত্ৰীকে ধৰি শিশু অহা যোৱাকে ধৰি গৰ্ভৱতী মহিলা আৰু চিৰিয়াছ ৰোগীসকলকো অনা নিয়া কৰিবলগীয়া হয় আনহাতে বাৰিষা দিনত কোনো পৰিয়ালত মানুহ মৃত্যু হলে শ্মশানলৈ এই পথেৰে মৃতদেহ কঢ়িয়াই নিব বহু কষ্ট হয় আমাৰ সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে এই অঞ্চললৈ MGNৰেগা বা IAY আদি চৰকাৰী আঁচনিৰ নাম ৰাইজে কেতিয়াবা শুনিছেহে এতিয়াও দেখা বা পোৱা নাই বিজেপিৰ সবকা সাথ সবকা বিকাশ কলৈ গ'ল তথাপি আশাবাদী ৰাইজে এতিয়াও পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে এই অঞ্চলৰ বাবেও কিবা উন্নয়নমূলক আঁচনি প্ৰদান কৰিব বুলি এই পিছপৰা দুখীয়া ৰাইজে আশা কৰি আছে ডংকামুকামৰ পৰা কেলভিন টেৰাং ডংকামুকাম আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ